আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় আচলতে বিভিন্ন কাৰ্যসূচী কৰে। ইয়াৰ পৰম্পৰা, ইয়াৰ যাতে ঐতিহ্য পৰম্পৰা কোনো কাৰণতে বিঘ্নিত নহয়, উঠি অহা নতুন প্ৰজন্মই যাতে ভালকৈ অনুশীলন কৰিব পাৰে, ভালকৈ শিকিব বুজিব পাৰে, সেই কথাৰ কাৰণে বিশ্ববিদ্যালয় আচুগুটে প্ৰয়াস কৰি আহিছে, এই প্ৰচেষ্টা হাতত লৈছে আৰু অত্যন্ত সৌভাগ্যজনকভাৱে ধাৰাবাহিকভাৱে 8টা বছৰ অতিক্ৰম কৰিলে। এই 8টা বছৰ নিৰৱচ্ছিন্নভাৱে কৰি অহা প্ৰয়াসৰ কাৰণে মই প্ৰথমে ডিব্ৰুগড় বিশ্ববিদ্যালয় আচুগুটক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তাৰ লগে লগে এই বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সকলো পৰিয়ালবৰ্গ, সন্মানীয় শিক্ষাগুৰুসকল, বিষয়া, কৰ্মচাৰী, ইয়াৰ লগত জড়িত হৈ থকা এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজ, বৰপথাৰ, ইয়াৰ ওচৰে পাজৰে থকা দাঁতিকাষৰীয়া ৰাইজ, সকলোৰে একত্ৰ যিটো প্ৰচেষ্টা আৰু বিশ্ববিদ্যালয় এখনৰ সামাজিক যিটো দায়িত্ব, সেই দায়িত্ব পালন কৰিবৰ কাৰণে বিশ্ববিদ্যালয় আচুগুটে কৰা যি প্ৰয়াস, সেই প্ৰয়াসক আমি শলাগ লৈছোঁ আৰু আশা ৰাখিম আগন্তুক দিনতো নতুন নতুন চিন্তা, নতুন নতুন পৰিকল্পনা লৈ বিশ্ববিদ্যালয় আচুগুটে সমাজৰ বিভিন্ন প্ৰান্তত শিক্ষাৰ জ্ঞানৰ লগে লগে নতুন নতুন এটা জাতিৰ সুসমৃদ্ধ জাতি আৰু সভ্যতা প্ৰতিষ্ঠা কৰিবৰ কাৰণে লগা সকলো বিষয়ত ছাত্ৰ সন্থা, বিশ্ববিদ্যালয় আচুগুট, বিশ্ববিদ্যালয় পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অৰিহণা থাকিব, নতুন চিন্তা থাকিব, এই আশা আমি পোষণ কৰিছোঁ আৰু আমি আশা ৰাখিম আগন্তুক দিনত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো দায়িত্ব, যি দায়িত্ব অসমৰ ৰাইজে প্ৰতি মুহূৰ্তত বিচাৰি থাকে যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ সমাজ জীৱন আৰু অসমৰ সভ্যতাক নেতৃত্ব দিব, যাতে আগন্তুক দিনত একবিংশ শতিকাত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ ভূমিকাৰ যোগেদি অসমৰ মানুহৰ নাম, অসমীয়া জাতীয় জীৱনৰ স্বাভিমান আৰু গৌৰৱ গাথা যাতে পৃথিৱীৰ মানুহৰ আগত সগৌৰৱে, সদম্ভে, অহংকাৰে যাতে প্ৰতিষ্ঠা কৰিব পাৰে, পৃথিৱীৰ মানুহৰ আগত অসমীয়া জাতীয় সভ্যতা আৰু অসমীয়া জাতীয় জীৱনৰ গৌৰৱ গাথা শক্তিশালী ৰূপত গঢ়ি তুলিব পাৰে, সেই প্ৰয়াস, সেই নৱজাগৰণৰ চিন্তা এই বিশ্ববিদ্যালয়ৰ পবিত্ৰ ভূমিৰ পৰা হোৱাটো সকলো ৰাইজে, অসমৰ সৰ্বসাধাৰণ জনগণে কামনা কৰে। সেইকাৰণে আমি সকলোৱে ছাত্ৰ ছাত্ৰীসকলৰ, বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিৰ শক্তিশালী সবল সমাজমুখী নেতৃত্ব আমি কামনা কৰিছোঁ, বিচাৰিছোঁ আৰু আমি আশা ৰাখিম আগন্তুক দিনত এই শতিকাত অসমীয়া মানুহ, অসমৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলৰ নতুন প্ৰজন্মৰ যোগেদি ভাৰতবৰ্ষৰ মানুহৰ মাজত অসমীয়া জাতীয় সভ্যতা এটা অত্যন্ত শক্তিশালী, সংস্কৃতিবান, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আধুনিক চিন্তা চেতনাৰে এটা শক্তিশালী জাতি সত্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। তাৰ লগে লগে আৰু দুটা গুৰুত্বপূৰ্ণ বিষয় হ'ল যে এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে, এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে আৰু তাৰ লগে লগে ইমান এটা গুৱাহাটীৰ পৰা 450 কিলোমিটাৰ দূৰত থকা এখন বিশ্ববিদ্যালয়ৰ বুকুলৈ বাহিৰৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ ছাত্ৰী ইয়ালৈ আহি ইয়াত শিক্ষা দীক্ষা গ্ৰহণ কৰাটো মই ভাবোঁ যে বিশ্ববিদ্যালয়খনৰ কাৰণে গৌৰৱৰ কথা, বিশ্ববিদ্যালয় পৰিয়ালৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। কাৰণ অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে দিল্লী বিশ্ববিদ্যালয়ৰ কথা জানে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কথা জানে, কিন্তু আমাৰ ইয়াতো যে জ্ঞানৰ প্ৰজ্ঞাৰ সাধনা যে আৰম্ভ হৈছে, জ্ঞানৰ সাধনাৰ যোগেদি সমাজক আগবঢ়াই লৈ যাবৰ কাৰণে এই বিশ্ববিদ্যালয় যে পিছ পৰি থকা নাই, এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই যুগত, এই কথাটো এই বিশ্ববিদ্যালয়ৰ শিক্ষাই, এই শিক্ষাৰ পৰা আকৰ্ষিত হোৱা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ ছাত্ৰীয়ে এই কথাটো প্ৰমাণিত কৰি দিছে। তাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে, শিক্ষা দীক্ষা গ্ৰহণ কৰে। আজি এই যিটো ইয়াত সমবেত সংগীত বিশ্ববিদ্যালয়ৰ যি সংগীত পৰিৱেশন কৰিলে, তাত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ ছাত্ৰী, তাত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। মই ভাবোঁ যে এইটো অত্যন্ত যোগাত্মক দিশ। যোৱা বৰ্ষলৈকে প্ৰায় 18খন দেশৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। কেৱল মাত্ৰ ইউৰোপক বাদ দি আন আন মহাদেশসমূহৰ প্ৰায়বোৰ মহাদেশৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, শিক্ষা গ্ৰহণ কৰিছে। আমি আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব লাগিব যে ইউৰোপ আৰু আন অগ্ৰণী ৰাষ্ট্ৰসমূহৰ ছাত্ৰ ছাত্ৰীয়ে যাতে ইয়াত অংশগ্ৰহণ কৰে আৰু তেনেকুৱা ধৰণৰ পাঠ্যক্ৰম, তেনেকুৱা ধৰণৰ উদ্ভাৱিকামূলক চিন্তা চেতনাৰ ইয়াত পৰিভৰ হ'ব লাগিব। ইনোভেটিভ আইডিয়াজ বা নতুন নতুন ধৰণৰ উদ্ভাৱিকা শক্তিৰ সৃজনীশীলতা এই বিশ্ববিদ্যালয়ে আধুনিক শিক্ষাৰ লগত তেওঁলোকে সমান্তৰালভাৱে তেওঁলোকে একেলগে সংযোগ কৰি সংমিশ্ৰণ ঘটাই যাতে আগন্তুক দিনত আগবঢ়াই লৈ যায়, তেনে পাঠ্যক্ৰম, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ যাতে পৰিবৰ ঘটে, তাৰ কাৰণে মই বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ প্ৰতি আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত সন্মানীয় শিক্ষাগুৰুসকল
আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য থাকিব। আৰু তাৰ লগে লগে আৰু এটা বিষয়, যিটো বিষয় মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ গৱেষণাৰ ক্ষেত্ৰত এটা প্ৰয়াস কিছু কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। সুতুলি নামৰ যিখন স্মাৰক গ্ৰন্থ, এই স্মাৰক গ্ৰন্থখনৰ লক্ষ্য হ'ল এটা জনগোষ্ঠীক লক্ষ্য কৰি এই জনগোষ্ঠীটোৰ ইতিহাস, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ লোকাচাৰ, তেওঁলোকৰ বিভিন্ন ধৰণৰ সমাজ জীৱনৰ লগত জড়িত হৈ থকা বিভিন্ন বিষয়, পৰম্পৰা, ঐতিহ্য তাত সন্নিৱিষ্ট কৰি জনগোষ্ঠীটোৰ নতুন নতুন বিষয় সংযোজিত কৰা, নতুন নতুন চিন্তা চেতনাৰ পৰিৱেশ প্ৰয়োগৰ কথা বিভিন্ন প্ৰবন্ধ পাতি তেওঁলোকে ইয়াত সংকলন কৰিছে। গতিকে মই ভাবোঁ যে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ যোগেদি উঠি অহা সকলো নতুন প্ৰজন্মৰ বিশেষভাৱে ইয়াত বহু ব্যক্তি, বহু ছাত্ৰ ছাত্ৰী, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু আন মহাবিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী ইয়াত প্ৰবন্ধ তেওঁলোকে লিখিবৰ কাৰণে সুযোগ পাইছে। গতিকে এনেকুৱা ধৰণৰ যি দায়িত্ব তেওঁলোকে পালন কৰিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আছো গোটে, তাৰ কাৰণে মই শলাগ লৈছোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ। গতিকে মই বৰ বিশেষ দীঘলীয়া কথা ক'ব খোজা নাই। এটা কথা ক'ব খুজিছোঁ যে যি সময়ত সমাজ ভাঙি থান বান হ'ব খুজিছে, ৰাজনৈতিক পৰিৱেশ ৰাজনীতিবিদে বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ মাজত ভাঙোনমুখী পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। ধৰ্মৰ নামত, বিভিন্ন জাত পাতৰ নামত বিভিন্ন খিলঞ্জীয়া জাতি সত্তাক ভাগ ভাগ কৰি দেখুৱাই অসমীয়া মানুহৰ যিটো সমন্বয়, অসমৰ যিটো সমন্বয়, এই সমন্বয় ভাঙি থান বান কৰি দিবৰ কাৰণে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ অব্যাহত আছে। কিন্তু আমি এটা কথা বিশ্বাস কৰোঁ যে আমি অসমৰ বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, গাঁৱে ভূঞে, চহৰে নগৰে সিঁচৰিত হৈ থকা মানুহক যদি সমন্বয়ৰ দোলেৰে যদি আমি বান্ধি ৰাখিবলগীয়া হয়, তেতিয়াহ'লে তাৰ মূল আধাৰ হ'ল, তাৰ মূল বুনিয়াদ হ'ল সংস্কৃতি। অৰ্থাৎ সংস্কৃতিয়ে সমাজ গঢ়ে। এই কথাটো সময়ে সময়ে বিভিন্ন সময়ত বিভিন্ন সংঘাতপূৰ্ণ পৰিৱেশত ইতিহাসৰ পৃষ্ঠাত এই কথাটো সকলোৱে দেখিবলৈ পাইছে। সেইকাৰণে ভাৰতীয় বিভিন্ন প্ৰান্তৰ পৰা অহা আগ্ৰাসনমূলক যিমানবোৰ সংস্কৃতি আধিপত্যবাদ আছে, এই আধিপত্যবাদ ওপৰাই অসমৰ খিলঞ্জীয়া মানুহৰ সংস্কৃতি, সোণহেৰীয়া সংস্কৃতিক প্ৰতিষ্ঠা কৰিব লাগিব। তাৰ কাৰণে উঠি অহা নতুন প্ৰজন্মৰ দায়িত্ব আছে, কৰ্তব্য আছে। সকলোৱে যাতে আমাৰ সংস্কৃতিৰ চৰণীয়া পথাৰ বৰঘৰত যাতে বহিৰাগত অপসংস্কৃতিয়ে আহি যাতে সুৰক্ষিত কৰিব নোৱাৰে, কোনো কাৰণতে যাতে সংস্কৃতিৰ চৰণীয়া পথাৰ উৰুৱাই লৈ যাব নোৱাৰে, তাৰ কাৰণে এই সময় থাকোঁতেই সকলোৱে যাতে প্ৰচেষ্টা হাতত লয়, সকলোৱে জেউৰা জপনা দি যাতে সুৰক্ষিত অৱস্থাত ৰাখে, তাৰ কাৰণে সকলোৰে প্ৰতি আহ্বান জনাইছোঁ। আৰু আমি সকলোৱে এটা কথা জানো যে লোককৃষ্টিৰ বুৰঞ্জী হ'ল এটা জাতিৰ সভ্যতাৰ বুৰঞ্জী। যি সময়ত মানুহৰ মাজত ভাষা নাছিল, লিপি নাছিল, সেই সময়ৰ পৰাই প্ৰতিটো জাতি সত্তাৰ প্ৰতিগৰাকী মানুহৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ ঐতিহ্যশালী তেওঁলোকৰ বুৰঞ্জী দাঙি ধৰিছে লোককৃষ্টি আৰু লোকসংস্কৃতিয়ে। আৰু সেইকাৰণে আমি যদি আমাৰ জাতীয় জীৱনক যদি সুশৃংখলিতভাৱে পৰিকল্পিতভাৱে আগবঢ়াই লৈ যাব লগা হয়, তেতিয়া লোককৃষ্টি আৰু লোকসংস্কৃতিক আমি ভালকৈ সুৰক্ষিত অৱস্থাত ৰাখিব লাগিব। আৰু যি জাতিয়ে নিজৰ সংস্কৃতিক শ্ৰদ্ধা কৰিব জানে, যি জাতিয়ে নিজৰ লোককৃষ্টিক ভালকৈ অনুশীলন কৰি ইয়াক কোনো হানি বিঘিনি নোহোৱাকৈ জীয়াই ৰাখিব পাৰিছে, সেই জাতি সত্তাই নিজকে এটা সংস্কৃতিবান শক্তিশালী জাতি সত্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে। গতিকে এই সন্ধিক্ষণত, এই সময়ছোৱাত মই ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ৰাইজলৈ মোৰ এটাই আহ্বান, আগন্তুক দিনত অসমৰ মানুহে, অসমৰ বিভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকে আমাৰ যি পৰিচয়, যি পৰিচয়ৰ যোগেদি অসমৰ মানুহৰ আত্মপৰিচয় গঢ় লৈ উঠিছে, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ সংস্কৃতিক আমি বিশ্বৰ দৰবাৰলৈ আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব লাগিব, যাতে আগন্তুক দিনত আন জাতীয় জীৱনৰ জাতীয় সভ্যতা প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে লগা আন যিবোৰ বিষয় আছে, শিক্ষা, সাহিত্য, ভাষা, জাতীয় অৰ্থনীতিৰ বুনিয়াদৰ উপৰিও জাতীয় সংস্কৃতিৰ বৰঘৰ যাতে শক্তিশালী ৰূপত যাতে আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলো প্ৰান্তৰ ৰাইজৰ সহায় সহযোগিতা, সকলো প্ৰান্তৰ ৰাইজৰ প্ৰয়াস যাতে অব্যাহত থাকে, সকলোৱে শক্তিশালীভাৱে এই চিন্তাক যাতে বিশ্বৰ জীৱনৰ গৌৰৱ উজ্জ্বল বিজয় ধ্বজা মিলি মানসত
সগৌৰৱে সদম্ভে জিলিকি থাকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অৰিহণাৰ যোগেদি আগন্তুক দিনত অসমীয়া মানুহৰ নৱজাগৰণৰ নতুন বাট মুকলি হওক তাকে কামনা কৰি আজি এই কৰ্মশালাৰ এই পবিত্ৰ স্থানত থকা সন্মানীয় শিক্ষাগুৰুসকললৈ পুনৰবাৰ অতি শ্ৰদ্ধাৰে সেৱা